Welcome to Creative Mind, ASOS Assam State Open School আন্ডাৰত যিসকলে বেটাৰমেণ্ট দিব বিচাৰিছে হায়াৰ ছেকেণ্ডেৰী বেটাৰমেণ্ট এই সকলোৰে বাবে ভাল হ'ব তেওঁলোকৰ পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে 31 তাৰিখৰ পৰা 31 অক্টোবৰৰ পৰা তেওঁলোকৰ পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে এইখন নটিফিকেশ্যন ওলাইছে 23 তাৰিখে 23 ছেপ্টেম্বৰৰ দিনাখন আৰু ইয়াত চাওক ইট ইজ নটিফাইড টু অল কনচাৰ্ন ডেট AHSEC will conduct HS level ASOS examination P block 2022 along with the examination of A block 2022 from 31 October 2022 as per program given below তলত দিয়া এখন প্ৰগ্ৰাম চাওক আপোনালোকে কি আছে কিমান তাৰিখৰ পৰা আছে ইয়াত চাওক 31 তাৰিখৰ পৰা আছে 31 তাৰিখে প্ৰথম সেইদিনা মনডে হয় সেইদিনা আফটাৰনুনত ইংলিছ আছে তাৰপিছত 1 তাৰিখে আছে 1 নৱেম্বৰত আছে আছামিজ বেংগলী বড়ো আফটাৰনুন চিফত আছে আকৌ 2 তাৰিখে আছে 2 নৱেম্বৰত আছে প্ৰথম মানে মৰ্নিঙত আছে মাছ কমিউনিকেশ্যন ঠিক তেনেদৰে আফটাৰনুনত আছে জিঅ'গ্ৰাফি ঠিক তেনেদৰে আপোনাক মই পাঠ কৰি নিদিওঁ আপোনালোকে চাই লওক এইখনেই হৈছে প্ৰগ্ৰেম পৰীক্ষা আকৌ প্ৰেক্টিকেল এক্সামবিলাক হ'ব 21 তাৰিখৰ পৰা 21 নৱেম্বৰৰ পৰা প্ৰেক্টিকেল এক্সামবিলাক অনুষ্ঠিত হ'ব 21 নৱেম্বৰ আৰু শেষ হ'ব 28 নৱেম্বৰত গতিকে এইখনেই হৈছে প্ৰগ্ৰেম আপোনালোকে যদি এতিয়াও পোৱা নাই ইয়াক মই দি থ'ম আপোনালোকে ডেছক্ৰিপশ্যনৰ পৰা ডাউনলোড কৰিব পাৰিব ডেছক্ৰিপশ্যনত থাকিব ডেছক্ৰিপশ্যনৰ পৰা আপোনালোকে এইখন ল'ব পাৰিব চাব পাৰিব তাত গতিকে আজি ভিডিঅ' এইখিনি যদি আপোনালোকে এনেদৰে আগৰ নটিফিকেশ্যন পাব বিচাৰিছে এনেকুৱা ধৰণৰ তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থৈ দিব থেংকছ ফৰ ৱাচিং মাই ভিডিঅ' গুড লাক